আমাৰ লাপুই কৈছে বনাবহে লাপু আমাৰ তন্ময় মজুমদাৰ ই আমাৰ হেডমিস্ত্ৰী ই বনাইছে সিও বহুত কষ্ট ফালৰ পৰা দীপাৱলী আন্তৰিক শুভেচ্ছা তথা ভগৱানে জ্ঞাপন কৰিছোঁ আৰু অইনবেলি দৰে এইবেলি আমাৰ গাঁৱত সিয়জী সংঘৰ তৰফৰ পৰা আমাৰ ৰাজহুৱা প্ৰাংগণ বন্তি প্ৰজ্বলনেৰে সজ্জিত কৰি তোলা হৈছে সজাই তোলা হৈছে আৰু সেয়েহে কিছু দৃশ্য আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম আৰু ভিডিঅ'টোৰ যোগেদি আপোনালোকক সকলো দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আপোনালোকক দৃশ্যবোৰ যিমান পাৰোঁ দেখাই আছোঁ এতিয়া মানুহৰ অলপ সমাৱেশ ঘটিছে আৰু আৰু এতিয়া মানে আমাৰ মানে সিয়জী তৰফৰ পৰা এটা আতচবাজীৰ মানে অনুষ্ঠান ৰাখিছে গতিকে দেখুৱাই আছোঁ সকলোখিনি দৃশ্য এয়া আমাৰ পূব মাজিকৰ ভৱদা মানে সিয়জীৰ আমাৰ মানে সভাপতি ভৱদা কি ক'ব আমাৰ এটা সুন্দৰ প্ৰচেষ্টা আছিলে আৰু খুবেই ভাল লাগিছে আজি বহুখিনি মানুহ আহিছে ইয়াতে চাবৰ কাৰণে আমি একচুৱেলি ভাবা নাছিলোঁ যে ইমানখিনি মানুহ হ'ব আমি নিজৰ ফূৰ্তিৰ কাৰণে যিহেতু যোৱা 3 বছৰে আমি ইয়াতে বন্তি প্ৰজ্বলন কৰি আছোঁ সেইটো কৰিম বুলিয়ে ভাবিছিলোঁ তাৰপিছত আমাৰ এই মাজৰ কোনোবা দুজন মানে ক'লে যে আমি এনেকুৱা কৰিব পাৰোঁ তো এইটো এনেকৈ প্ৰচেষ্টা হাতত লোৱা হৈছিলে আৰু প্ৰথমতে যেতিয়া প্ৰচেষ্টাটো লৈছিলোঁ তেতিয়া ভাবা নাছিলোঁ যে সঁচাকৈ ইমান ধুনীয়া হ'ব বা হ'ব পাৰে কিন্তু পিছত যেতিয়া কামখিনি কৰি থকা গ'ল বহুখিনি কষ্ট কৰা গৈছে প্ৰায় 10-15 দিন সৰু সৰু ল'ৰাবিলাকে বাঁহ কাটি বাঁহৰ ওপৰত উঠি আপোনালোকে দেখাই পাব কিমানখিনি ওখ হৈছে বহুত ওপৰলৈকে উঠি তাৰপিছত এইটো কৰাৰ পিছতো আমাৰ লাষ্টলৈকে মানে লাষ্ট মোমেণ্টলৈকে দিৱালীৰ আগদিনাখনলৈকে এইটো
তথাপিতো সম্ভৱপৰ হৈ উঠা নাছিল, কাৰণ লাষ্ট যিটো ফিনিচিং থাকে শেষৰখিনি আমাৰ কোনো প্লেন নাছিলে, আমাৰ অকণমানেই প্লেন আছিলে যে আমি কৰিম, কিন্তু কেনেকৈ কৰিম সেইটো আমি জনা নাছিলোঁ। কিন্তু আমাৰ ল'ৰাখিনিৰ খুব প্ৰচেষ্টাত আৰু বহুখিনি মানে কষ্ট কৰি পেলাই বা বহুখিনি আইডিয়া লৈ বেলেগৰ পৰাই অৱশেষত সুন্দৰভাৱে এইটো তৈয়াৰ কৰিবলৈ প্ৰস্তুত হ'লোঁ। খুবেই ভাল লাগিছে আৰু আশা কৰোঁ আগন্তুক বছৰত ইয়াতকৈ যেন ভাল কিবা আমি বনাই যাওঁ দিৱালী উপলক্ষে। আৰু এয়া আমাৰ লাপুই কৈছে বনাবহে, লাপু আমাৰ তন্ময় মজুমদাৰ, ই আমাৰ হেডমিস্ত্ৰী, সি বনাইছে, সিও বহুত কষ্ট কৰিছে, তো আমাৰ এয়াই প্ৰচেষ্টা যে দিৱালী মানে যেনেকৈ আমাৰ ইয়াতে জানো যে আমি ডাইচ বুলিয়ে জানো, আমাৰ উঠি অহা প্ৰজন্মক আমি এইটো বস্তু দিব নিবিচাৰোঁ। দিৱালী মানে পোহৰৰ উৎসৱ, আমি সেইটোৱে মানে আগন্তুক প্ৰজন্মক আমি সেইটো দিব বিচাৰোঁ। তাৰ কাৰণে সৰু এটা প্ৰয়াস কৰা হৈছে। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। ধন্যবাদ। ধন্যবাদ ভৱদাক, বহুত বহুত ধন্যবাদ। এনেকৈ মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আমাৰ ক্লাবৰ সদস্য চিঅ'জেৰ সদস্য সৌৰভ কাকতি কি ক'বা? নমস্কাৰ, মই সকলো অসমবাসীক তথা ভাৰতবাসীক দীপাৱলীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আচলতে এইটো আমাৰ গাঁৱৰে এটা ক্লাব চিঅ'জেৰ তৰফৰ পৰা আমি বনালোঁ। আমাৰ মানে কি আইডিয়াটো আমাৰ ক্লাবৰ এজন সদস্য শ্ৰী জোন দাসৰ হয়। বহুত কষ্টৰ ফল এইটো হ'ল, ভাল লাগিছে আৰু মানুহবোৰ আহিছে চাই। মোটামুটি আমি 15 দিনমান প্ৰস্তুতি চলোৱা গৈছিল, 15 দিনমানৰ পৰা প্ৰস্তুতি চলোৱাৰ ফলত এইটো হৈছে। আমাৰ ক্লাবৰ সকলো সদস্যই বহুত কষ্ট কৰিছে, ভাল লাগিছে আৰু মানুহবোৰে আহিছে, কমপ্লিমেণ্ট দিছে, বহুত ভাল লাগিছে। ধন্যবাদ। চিঅ'জেৰ সদস্যসকলৰ পৰা কিছু জানিব চেষ্টা কৰিম। মই অমিৰা দাক, অমিৰা কি ক'ব? কিবা কৈ দিয়ক। মানে দেৱালী বুলি এখানি সৰু সৰু ল'ৰা ছোৱালী এটা দেখিছোঁ, ভাল লাগিছে। অলপ আতচবাজি কৰিছোঁ, তথাপিও ধৰক ভালে লাগিছে। ঠিক আছে। এতিয়া আমাৰ চানিৰ পৰা আৰু পাৰ্থ আমাৰ চিঅ'জেৰ সদস্য। চানি কি ক'বা তুমি? এই ভাল লাগিছে। নৱদাসৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব লাইক চব কৰিব আপোনালোকে। আমাৰ চিঅ'জেৰ সদস্য জুমনেও বহুখিনি কষ্ট কৰিছে, তাৰ মতামত কিছু জানিব বিচাৰিছোঁ। জুমন কি ক'বা? হয়, আজি 15 দিন ধৰি বহু চেষ্টা কৰি আছিলোঁ, আজি ফল পালোঁ। সঁচাকৈ বহুত ভাল লাগিল, বহুত ভাল লাগিল আৰু। ঠিক আছে। এয়া উপকূলে কিবা এটা সদস্য 15 দিনৰ কষ্টৰ ফল আজি পোৱা গৈছে, বহুত ভাল লাগিছে এয়া ভিউজ দেখি। আৰু ধন্যবাদ জনাইছোঁ চবকে, ক্লাবৰ সকলো সদস্যক ধন্যবাদ উপকূল, বহুত ধন্যবাদ। কৈ দেখাই থাকিম সকলোখিনি দৃশ্য। এয়া আমাৰ মানে দাদা, দুজনে দাদা, এজন মনোজ দা আৰু বিজু দা আমাৰ চেনেল আবৃত্তি কৰিয়ে থাকে, আপোনালোকে পায়ে থাকে। এটা কৈ দিয়ক আৰু। তোমালোকে বঢ়িয়া এটা হেৰি বনাইছে, ভাল লাগিছে, প্ৰচেষ্টা চলাইছে, ভাল লাগিছে দেখি, বহুত কষ্ট কৰিছে, ভাল লাগিছে। প্ৰত্যেকবাৰে যাতে এনেকুৱা এটা হেৰি পাই থাকো, ভাল লাগিব। কামনা কৰিছোঁ চবকেইটা আৰু উচ্চস্কৃতি বাঢ়ক সিহঁতৰ, আৰু তাতো ওপৰত যাওক। দেৱালীৰ শুভেচ্ছা জনালোঁ। দীপাৱলী বুলি আৰু সকলোকে শুভেচ্ছা ৰাখিলোঁ। নথানন্দিত হৈছোঁ আৰু বস্তুটো দেখা পাই ভাল লাগিছে, বহুত আনন্দ পাইছোঁ। ঠিক আছে, ধন্যবাদ। অনুষ্ঠান কেনেকুৱা অনুভৱ? কি ক'ম আৰু, ধুনীয়া লাগিছে। বুৰ্জ খালিফা সৰুকৈ হ'লেও ভাল লাগিছে। বাছ ধন্যবাদ, তোমালোকে সাথ দিছা, ধন্যবাদ দেই। আৰু মানুহ কিছু আছে, কিছু গ'ল। এনেকৈ দেখাই আছোঁ সকলো দৃশ্য, যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু বেলেগ তেনেকুৱা অনুষ্ঠান ৰখা নাই, কেৱল চাকি বন্তিৰে আমাৰ ৰাজ্য প্ৰাংগণ আলোকসজ্জিত কৰা হৈছে। আৰু লগতে আমাৰ এই যিটো আৰ্হি নিৰ্মাণ কৰা হৈছে, এইটো আচলতে আৰ্হিটো মই জনাওঁ, এইটো আমাৰ অট্টালিকা, দীঘল অট্টালিকা যে বুৰ্জ খালিফা ডুবাইত আছে, সেইটো
আৰ্হি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু এইখিনিয়ে আৰু শেষত অৱশেষত আপোনালোকক পুনৰবাৰ মোৰ তৰফৰ পৰা দীপাৱলী আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ। সকলোৰে জীৱনবোৰ ৰঙীন হওক, বন্তি প্ৰজ্বলনেৰে সকলোৰে নিথৰ হৃদয় জীপাল হওক তাকে কামনা। আৰু এইখিনি কৈ মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু মতামত জনাব নাপাহৰিব। আৰু এনেকৈ মই সাধাৰণতে ভিডিঅ' নিদিওঁ, সাধাৰণতে কবিতা, নাটক তেনেকুৱাই ভিডিঅ' দিয়া যায়, কিন্তু এইবাৰ চেষ্টা কৰিলোঁ আপোনালোকৰ মাজলৈ এনেদৰে ভিডিঅ' দিবলৈ। আৰু অৱশেষত পুনৰবাৰ ধন্যবাদ জনাই এই ভিডিঅ'ত সামৰণি মাৰিলোঁ। ধন্যবাদ।